গুৱাহাটীলৈ বুলি বা এটা কাকাক দেখাই দিওঁ কাকা ইউটিউবত চাব মোৰ ভিডিঅ'টো এইফালে আহক পানী আমফুল বজাৰ আছে কিবা খুন্দা হ'ব বাই বাই হেল্ল' এণ্ড গুড মৰ্ণিং মোৰ নতুন এটা ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনালোঁ আশা কৰোঁ সকলো ভালেই আছে মা কাকা আইতাহঁত গ'ল গুৱাহাটীত মানে খুৰীহঁতৰ মিতিৰৰে মানে ভাত মুখত দিয়া আছে পোৱালি সেইবাবে ৰাতিপুৱাই গ'ল মাহঁত আজি বতৰটো বহুত বেয়া একদম বৰষুণ পৰি আছে মানে বহুত বেয়াকৈ বৰষুণ আহি গ'ল ৰাতিপুৱাই চাওক এতিয়াও কোলা হৈয়ে আছে আকৌ বৰষুণ হয় নেকি ঠিক নাই আৰু এনেকুৱা মানে কিনকিনীয়া বৰষুণ পটককৈ এৰি নিদিয়ে পৰিয়ে থাকে এজাক বেছিকৈ দি নাইকিয়া হৈ গ'লে বেছি ভাল হয় নাই এনেকুৱা ইমান বতৰত এইটো ভাগতে মানে শুই থকা বতৰ আৰু ৰ'দ দিলে অলপ কাম চাম কৰিব মন যায় তো আজি ভিডিঅ'টো আপোনালোকে চাই থাকিব মৰ্ণিং ব্ৰেকফাষ্ট কৰিলোঁ এতিয়া আছোঁ ঘৰত অকলে বৰ লাগি আছে কি কৰোঁ কি নকৰোঁ তাকে ভাবি আছোঁ এয়া মই গুচাই আছোঁ আলু আজি মানে আহিব আলহী মানে মোৰ তৃপ্তি যে ভণ্টি তৃপ্তি আৰু পেহী ছোৱালী এজনী আহিব তাই সৰুজনী মানে নীটৰ এক্সাম আছে এক্সাম দিবলৈ পঢ়িছে ADB কলেজত পঢ়িছে চ' তাই এক্সাম দিব তৃপ্তিয়ে তাইক থৈ পেলাই আহিব আৰু চ' দালি আছে দালি মায়ে বনাই থৈ গৈছে তো তাৰ বাবে মই অকণমান চিকেন লৈ আহিব চিকেন অলপ ফ্ৰাই কৰি দিম তো দুপৰীয়া সাজটো এনেকৈ হৈ যাব এয়া আছোঁ আলু কাটি আছোঁ আজি আৰু বেলেগ তেনে একো কাম নাই বাহিৰত ওলাই যোৱা একো কাম নাই ঘৰতে আৰু আজি ঘৰতে ভিডিঅ' এটা বনাইছোঁ কেনেকুৱা লাগিছে আপোনালোকে জনাব এই নহৰুবিলাক গুচাব অলপ দিগদাৰ হৈ গৈছে মানে কোমলীয়া থাকে যে তো গুচাবলৈ ইমান ভাল নহয় আজিকালি নহৰু অলপ এতিয়া কোমলীয়া হৈছে ন আৰু ইমান দাম হৈছে নহৰু 200 টকা 300 টকা কেজি প্ৰথমতে অলপ আলুখিনি নিমখ অলপ দি আলুখিনি অকণমান ফ্ৰাই কৰি লওঁ চিম্পলকৈ বনাম আৰু মাংস বনাই আছোঁ মই এয়া চিম্পল চিকেন কাৰী সেইকাৰণে ৰেচিপি দিলোঁ আৰু মাংসটো বনাই আছোঁ তাৰপিছত ভাতটো বহাই দিম তাৰপিছত দালি আছে তাৰপিছত চালাড বনাম হৈ যাব তো এয়া মাংস হ'ব আৰু অলমষ্ট হৈ গৈছে আলুখিনি দি দিছোঁ আৰু ইয়াত ভাত বহাইছোঁ ভাতটো হোৱা নাই বৰ্তমানলৈ হ'ব আৰু চিকেন কাৰীও হৈ গৈছে অলমষ্ট আৰু অকণমান উতলাই কেনে পানীটো কমাই পেলাই থৈ দিম 2 hours later এয়া অমিত্ৰী হাঁহি দিয়ে তৃপ্তি আমি আহি আছোঁ এতিয়া ADB কলেজলৈ সেই ভণ্টি এজনীয়ে নীট দিছিলে তাইক এতিয়া লৈ যাওঁ এক্সাম শেষ 5টা পিছত তো এয়া বহুত ভিৰ গাড়ীয়ে আমাৰ কেণ্ডিডেট আহিয়ে পোৱা নাই ওলাও নে ইমান টাইম লাগে এই আমাৰ কেণ্ডিডেট বিপাশা বাসু কেনেকুৱা হ'ল ভালে হৈছে
এয়া আমি ঘৰ আহি পালোঁ আৰু তাইও ভাত কেইটামান খাই একদম কুৱেশ্যন পেপাৰখন চাইছে কি কৰিলোঁ কি নকৰিলোঁ সেইবিলাকে চাই আছে আৰু আমি দুজনী অলপ চাহ খালোঁ চাহ পানী খাই আৰু অলপ আড্ডা চাড্ডা দিছোঁ তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিঅ' লৈ আহি আছোঁ বাই গুড নাইট